মহারাজ এই কালকেতুরে আপনার আজ্ঞা কেউ ধার্য করি বিজুলি দেখারে উড়াইছেন কোথায় রাইছ আপুনি ঠিকই দেখিছে ৰাজ্যজুৰি এতিয়া ৰাস উৎসৱৰ উখল মাখল পৰিৱেশ কোনে কি ভাও ল'ব তাৰে গুণাগথা গোপী নাচিবলৈ প্ৰস্তুত শিল্পীসকল তাৰ মাজতে ব্যস্ততা বাঢ়িছে পোছাক ভাণ্ডাৰসমূহৰ এটা সময়ত মৃতপ্ৰায় অৱস্থালৈ গতি কৰা পোছাক ভাণ্ডাৰসমূহে সম্প্ৰতি নৰূপত ভাউৰীয়াৰ সাজ পোছাক প্ৰস্তুতত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে গহপুৰৰ চেংমৰা ব্লক তিনিআলিত থকা জোনাকী পোছাক ভাণ্ডাৰৰ দৃশ্য এয়া 1975 চনতে পোছাক ভাণ্ডাৰ আৰম্ভ কৰা হৈছিল প্ৰয়াত অমূল্য লাহনৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল এই জোনাকী পোছাক ভাণ্ডাৰ সম্প্ৰতি অমূল্য লাহনৰ পুত্ৰ জান লাহনে বংশগতভাৱে অতিকে পুৰণি এই পোছাক ভাণ্ডাৰখন জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে পূৰ্বৰ তুলনাত ভাউৰীয়াৰ সাজ পোছাক দামৰ তাৰতম্য হ'লেও পোছাকৰ চাহিদা বৃদ্ধি পাইছে এই পোছাক ভাণ্ডাৰখনে বহু ৰাস আৰু ভাওনাত ভাউৰীয়াৰ পোছাকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে আমাৰ জোনাকী ড্ৰেছ ভাণ্ডাৰৰ তৰফৰ পৰা আপোনাক চেনেললৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ ড্ৰেছ ভাণ্ডাৰ প্ৰায় 1975 চনৰ পৰাই আমাৰ দেউতাই জন্ম দিছিলে তেতিয়াৰ পৰাই আমাৰ এতিয়ালৈকে চলি আছে মায়ে প্ৰায় অনুমান এতিয়া 75 বছৰ ওপৰত হ'ল দেউতাই যিহেতু এতিয়া ৰাসৰ বতৰত আমি ইয়াত দেখিছে নহয় আপুনি আমাৰ মানুহ কাহিক লাগি আছে মই নিজে মেচিন চলাওঁ বাৰু মেচিন চলাই নিজে ইমান দিনা দেউতাৰ পিছত মই এই হেৰিটো দেউতাৰ নামটো আছিলে স্বৰ্গীয় অমিলুল্লাহন দেউতা এজন ভাউৰীয়া আছিলে আমাৰ জোনাকী পোছাক ভাণ্ডাৰ ৰাসৰ কাৰণে আমি প্ৰায় এমাহমানৰ আগৰ পৰা ব্যস্ত হৈ আছোঁ আমাৰ একদিন মানে পূৰা বিজি আৰু ৰাতি দিন কাম কৰি থকা হৈছে আৰু সকলোখিনি ধৰণৰ পোছাক যেনেকৈ লেডিছৰো পাব লেহেংগাৰ পৰা আদি কৰি গোপীসকলৰ যিখিনি লাগে মণি মুকুটাৰ পৰা ধৰি আৰু আগতীয়াকৈ মানে অলপ যোগাযোগ কৰিলে ভাল হয় আৰু দিবলৈও বস্তুটো সুবিধা হয় আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে আমাৰ যোগাযোগ কৰিবলৈ ভাল লাগিছে বাৰু এইকেইদিন ভালেই লাগে মানুহ অহা যোৱা কৰি থাকে পোছাকৰ পৰিৱৰ্তন নতুনেই দিয়া হৈছে বাৰু ইবাৰতকৈ সিবাৰ মানুহক সদায় নতুনটোৱে লাগে মানুহে আজিকালি ডিজিটেল যোগে নেটত চাৰ্চ কৰি এনেকুৱা লাগে সেইকাৰণে সেই হিচাপত বনাবলগীয়া হৈছে আৰু যিটো বৰ্তমান সময়ত অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে পূৰ্বতকৈ ভাওনা ৰাস ৰাইজে বেছিকৈ আয়োজন কৰিবলৈ লৈছে ফলত ভাউৰীয়াৰ তাগিদাত ডিজিটেল যুগত ডিজিটেল সাজ পোছাকৰ প্ৰস্তুতত ব্যস্ত হ'বলগীয়া হৈছে এইসমূহ পোছাক ভাণ্ডাৰে বৰ্তমান ৰাস উৎসৱৰ উন্মাদনাই চুই গৈছে এইসমূহ পোছাক ভাণ্ডাৰক